Hi everyone, welcome to my channel SR Study. So আজি আপোনালোকক মই ম্যাথছৰ মানে গণিতৰ যিখিনি বেসিক বস্তু হয় মানে যিখিনি জানিগে আপুনি যিকোনো ম্যাথ মানে সহজতে কৰিব পাৰিব মানে সহজতে বুজিব। তো আজি আপোনালোকক সেই বেসিক ম্যাথখিনি আপোনালোকক শিকাম। তো আপোনালোকে চাব। তো আজি আপোনালোকক মই ভগ্নাংশৰ বিষয় আলোচনা কৰিম, ভগ্নাংশৰ বিষয় কম। তো প্ৰথম কথা শুনি লওক, ভগ্নাংশ তিনি প্ৰকাৰ হয়। নাম্বার ওয়ান প্রকৃত ভগ্নাংশ, নাম্বার 2 অপ্রকৃত ভগ্নাংশ আর নাম্বার 3 মিশ্র ভগ্নাংশ। তো আমি এই তিনিটা ভগ্নাংশৰ বিষয়ে শিকিম কি হয় একচুয়ালি। তো চাওক প্রকৃত ভগ্নাংশ কোনটো, ভগ্নাংশ কি থাকে, হর আর লব থাকে। তো এটা চাওক 3 টো কি হ'ব, লব আর 4 টো কি হৈ যাব, হর। তেনেকৈ এটা ভগ্নাংশ কি পাইছোঁ আমি, হর আর লব পাইছোঁ। তেনেকৈ এইটো কি হ'ব, 3 টো লব আর 4 টো হর। তো এইটো মনত ৰাখিব। আৰু এটা চাওক, আমি কৈছোঁ বুজি আছোঁ যে প্ৰকৃত ভগ্নাংশ কি। তেনেহ'লে এইবিলাক হ'ল তোমাৰ কি প্ৰকৃত ভগ্নাংশ। যেনেকৈ আমি নৰ্মালভাৱে পাওঁ মানে কি হয় যে ওপৰটো কি সৰু হয় আৰু তলৰটো কি হয় ডাঙৰ হয়, এনেকৈ যদি থাকে তো সেইটো হ'ব কি প্ৰকৃত ভগ্নাংশ। আৰু ইয়াৰ ওলোটা যদি পাওঁ আমি সেইটো হ'ব কি অপ্ৰকৃত ভগ্নাংশ। যেনেকৈ এনেকৈ যদি আমি দেখোঁ 8/4 বা 9/2, তেনেহ'লে এইবিলাক হ'ব অপ্ৰকৃত ভগ্নাংশ। আৰু যদি দুয়োটা একেলগে থাকে সেইটো কোৱা হয় মিশ্ৰ ভগ্নাংশ। চাওক ইয়াতে দুটা ভগ্নাংশ আছে, ইয়াৰ তলত মনে মনে কি আছে 1 আছে। তেনেহ'লে ওপৰটো যদি ডাঙৰ হয় তলৰটো সৰু হয় সেইটো কি ভগ্নাংশ আছিল, অপ্ৰকৃত ভগ্নাংশ। আৰু এইটো চাওক কি হয় 1/2, তেনেহ'লে দুয়োটা কি হ'ল, এটা প্ৰকৃত আৰু এটা অপ্ৰকৃত আছে। তেনেহ'লে দুয়োটা মিলি আমি কি ক'ম, মিশ্ৰ ভগ্নাংশ। মিশ্ৰ ভগ্নাংশ বুলি ক'ম। চ' এতিয়া আপোনালোকে চাওক এই ভগ্নাংশৰ আমি কি কৰিম, যোগ বিয়োগ শিকিম, মানে এইবিলাক প্লাছ কেনেকৈ কৰিম। আমিতো এনেই নৰ্মাল শিকিছোঁ যে কি হয়, আগতে শিকিছোঁ 4 আৰু 2 কি হয় 6 হয়, বা 8 আৰু 4 যোগ কৰিলে কিমান হয় 12 হয়। তো সেইটো এনেকৈ নহয়। তো এইটো আমি কি কৰিম, যিটো ভগ্নাংশ আছে তেনেহ'লে কি কৰিম, আমি এইটো এলচিয়াম ল'ম। এলচিয়াম বা অসমীয়াতে কোৱা হয় লসাগু। তো আমি লসাগুৰে এইটো সমাধান কৰিম বা প্লাছ কৰিম। কেনেকৈ কৰা হয় চাওক। ফাৰ্ষ্ট আপুনি কি কৰিব, এই তলৰ দুটাত কি ল'ব, আপুনি লসাগু ল'ব বা এলচিয়াম ল'ব। কেনেকৈ লোৱা হয় চাওক। এনেকৈ প্ৰথমত ফাৰ্ষ্টত দাঁড়ি দিব, দিয়াৰ পিছত 8 আৰু 4ৰ কি বাদ কৰিব, আপুনি লসাগু বাদ কৰিব। তেনেকৈ কেনেকৈ বাদ কৰিব, আমি ক্লাছ 4 বা 5 শিকি আহিছোঁ চুটি হৰণ কেনেকৈ কৰে। ইয়াতে আমি এনেকৈ ডিভাইড কৰিম যাতে কি একজেক্টলি হৰণটো যায়। তেনেকৈ চোৱা এইটো কিমানেৰে যায়, 2তে যদি ফাৰ্ষ্টত সৰু এটা সংখ্যাৰে হৰণ কৰিব, 2 দিকে ইয়াতে কিমান হয় 4, ইয়াতে কিমান বাৰ যায় 2 বাৰ যায়। আকৌ যদি আমি 2তে দিওঁ ইয়াতে কি হ'ব 2, ইয়াতে কিমান হ'ব 1, তে আৰু নাযায়। আৰু যদি ইয়াতে 2তে দিওঁ তেনে কি হ'ব 1 যাব, ইয়াতেতো 1 আছে। এতিয়া লসাগু কোনটো হ'ব, বাহিৰৰ যিখিনি আছে এই বাহিৰৰখিনি পূৰণ কৰিব। আপুনি পূৰণ কৰি যিটো হ'ব সেইটোৱে হ'ল তোমাৰ লসাগু। কি হয় 2 2 4, 4 2 8, 8 1 8। তেনেহ'লে লসাগু কিমান হ'ল 8 হ'ল। 4 আৰু 8ৰ লসাগু 8 আৰু 4ৰ লসাগু কিমান হ'ল 8। এতিয়া এটা কাম কৰিব, এইটো ধৰিব এনেকৈ 8 to 8ৰ মাজত কিমান বাৰ হৰণ যায় মানে ভাগ যায়। তেনেহ'লে এবাৰ যায় 1 দি ওপৰতটো পূৰণ কৰিব, কিমান হয় 1 দি 4ক পূৰণ কৰিলে কিমান হয় 4 1 গুণ কি হ'ব 4 হয়, বা 1 4 গুণ কিমান হয় 4 হয়। ইয়াতে প্লাছ থাকিলে প্লাছ দিব আৰু মাইনাছ থাকিলে মাইনাছ দিব। সেম একেই কথা এইটো ধৰিম, এইটোৰ মাজত কিমান বাৰ যায় 4 1 গুণ 4 4 2 গুণ। তেনেহ'লে কেইবাৰ হৰণ গ'ল 2 বাৰ। তো 2 দি ওপৰতটো পূৰণ কৰিব, কিমান হ'ব 2 2 গুণ 4। তেনে 4 4 প্লাছ কৰিব কিমান হয় 8, তলতো কিমান হ'ল 8। এইটো ডিভাইড কৰিলে 1। চাওক এই দুটা প্লাছ কৰিলে কিমান হয় 1। এতিয়া আমি এটা ডাঙৰ এটা প্ৰব্লেম ল'ম মানে সমাধান কৰিম। এই ডাঙৰটো ইয়াৰ আগতো আমি সৰু এটা কৰিছোঁ, এতিয়া ডাঙৰটো কৰিম। তো সেম একেই কাম কৰিম। আৰু এটা কথা মনত ৰাখিব, ইয়াতে প্লাছ আৰু মাইনাছ একেই নিয়ম হয়, বাট ইয়াতে প্লাছ থাকিলে প্লাছ দিব আৰু মাইনাছ থাকিলে মাইনাছ দিব। তো সেম একেই কথা, ইয়াতো 30 আৰু 40ৰ কি নিব লসাগু। তো কিমানৰে যায় এইটো 2ৰে দিকে কিমান হয় 15, ইয়াতে কিমান বাৰ যায় 20। ইয়াতে যদি 5ৰে দিওঁ এতিয়াতো আৰু 2ৰে নাযায়, এইটো যায় বাট এইটো নাযায়। তেনেকৈ 5ৰে দিয়ে দুয়োটাই যাব, এইটো দিকে 3 বাৰ, এইটো কৰিলে 4 বাৰ। 3ৰে দিওঁ কিমান হয় 1, এইটোতো নাযায়,
সেম আকৌ যদি সৰু কৰোঁ এইটো 2 দি কিমান হয় 2 একেই কথা হ'ল এতিয়া আমি এইটো পূৰণ কৰিম বাহিৰতটো সো একেই কথা হয় ইয়াতে যদি আমি এখিনিতে পূৰণ কৰি দিওঁ তথাপি একেই হ'ব নহলে ইয়াতে আমি সৰু কৰিব পাৰোঁ একেই কথা কি হৈ আছে পূৰণ কৰা কিমান হয় এনেকৈ পূৰণ কৰা 10 কিমান হয় 10 3 30 30 দুগুণ কিমান হয় 60 60 দুগুণ 120 তেনেকৈ কিমান 120 এই 30 আৰু 40 গছক কিমান হ'ল 120 এনেকৈ দাঁড়ি দিব এই দুটা গছক হ'ল 120 এতিয়া সেম কাম কৰিব এটোৰ মাজত হৰণ কিমান বাৰ যায় এতিয়া চোৱাচোন আগতে তুমি ইয়াতে 30 বনাই গোৱা আৰু বাকি যিখিনি থাকিব হেতু হিমান বাৰ যাব মানে 30 টি ইয়াৰ মাজে কেইবাৰ যায় হৰণ এটা চোৱা 5 দুগুণ কিমান হয় 10 10 3 গুণ 30 তেনে 30 আৰু বাকি কিমান থাকিল 2 আৰু 2 দুগুণ 4 তেনে আগে 30 টো এটোৰ মাজে কিমান বাৰ যাব 4 বাৰ যাব এটো হল টেকনিক 4 দের 10 পূরণ করে কিমান হয় 40 প্লাস সেম একই কথা 40 টি ইয়ার মাঝে কিমান বার যাব এনেকৈ পূরণ করা আগতে 40 বনাই গয়া এটা ইয়াতে কেনেকৈ গবা 10 10 দি 20 2 এক পূরণ কৰি কিমান হয় 20 20 দুগুণ কিমান হয় 40 তেনে এটো কিমান বার যাব বাকি কিমান থাকে 3 তেনে আগে এটো কেইবার যাব 3 বার যাব তে 3 দি এটো পূরণ কৰি কিমান হয় 3 15 25 এটো দুটা প্লাস করা কিমান হ'ব এটো দুটা প্লাস কৰি কিমান হয় 85 আৰু ইয়াতে থাকি 120 তো এটাই হল সো এতিয়া আমি শিকিম পূরণ কেনেকৈ কৰিম দুটা ভগ্নাংশ এটা কথা ফার্স্ট অফ মনত ৰাখিব দুটা ভগ্নাংশ মিডিও মানে এটো এটা ভগ্নাংশ এটো এটা ভগ্নাংশ দুটা ভগ্নাংশ মিডিও যদি কি থাকে প্লাস আৰু মাইনাস থাকে তেতিয়া আমি কি কৰিম এলসিয়াম বা লসাগু গৈ হেতু সমাধান কৰিম আৰু যদি দুটা ভগ্নাংশৰ মিডিগত কি থাকে মাজত কি থাকে পূৰণ চিহ্ন থাকে তেতিয়া কেনেকৈ কৰিব এটো কৰিব ওপৰত পূৰণ কৰিব আৰু তগত পূৰণ কৰিব তেনেহলে কিমান হয় 2 দি আড কৰি কিমান হয় 16 আৰু এটো কিমান কৰি কিমান হয় 20 তো এটোই কথা মনত ৰাখিব যদি দুটা ভগ্নাংশৰ মিডিগত কি থাকে মাজত পূৰণ থাকে ওপৰত আৰু তগত হয় এইখিনি কথা আৰু এটা কথা হল যে যদি দুটা ভগ্নাংশ মিডিগত মানে মাজত কি থাকে হৰণ থাকে তেতিয়া আমি কি কৰিম দুটা নিয়মত কৰিব পাৰো প্ৰথম কথা হল যে যেটো আছে হেতু এনেকৈ লিখিব লিখাৰ পিছত হৰণৰ ঠাইত পূৰণ দিব পূৰণ দিলে কি হয় তগত ওপৰত যায় আৰু ওপৰত তগত আহে তেনেহলে কি পাল্টি যাব সংখ্যাটো হ্যাঁ ওগটি যাব 3 টো ওপৰত যাব আৰু 6 টো তগত নাইব তো এতিয়া কি আছে নিয়মটো আছে ওপৰত তগত যেটো পূৰণ আছে এটো কি হ'ব 24 আৰু এটো কি 24 ই হ'ব 24 ডিভাইড কৰি 1 এখানে আৰু যদি আৰু এটা কথা এটো আৰু এটা নিয়মত কৰি ডাইৰেক্ট কি কৰিব পাৰো যে এটোক যদি ক্রস পূৰণ কৰো তথাপি হৈ যাব এটো তৰা হ'ব লাষ্ট আৰু এটা নিয়ম আৰু এটা যদি আমাৰ দুটা ভগ্নাংশৰ মাজত যদি সমান চিহ্ন থাকে তেতিয়া আমি কেনেকৈ কৰিম তো তেতিয়া আমি কৰিম এটো ক্রস পূৰণ কৰিম মানে এনেকৈ বজ্ৰ গুণন কৰিম আমি এটো গাওত এটো পূৰণ কৰিম আৰু এটো গাওত এটো পূৰণ কৰিম তেনেকৈ কিমান হ'ব এটো কৰিগে কিমান হয় 12 এটো কৰিগে কি হয় সেম কথা একেই 12 সো এখিনি আছে আজিৰ বেসিক বস্তুখিনি তো ভিডিওটা কেনেকৈ হল যদি ভাল লাগে তেনেহলে এটা লাইক কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব তো কেনেকৈ লাগিছে আপোনালোকে এটা দুটা কমেন্ট কৰিব তো নেক্সট ভিডিও আকৌ